তো দেখিছে ৱাল চল ভাঙি আছে আৰু হাই হেল্ল' নমস্কাৰ মোৰ পুনৰ এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ দুখো লাগিছে আৰু কি কৰোঁ একো ক'ব পৰা নাই কেলে আমাৰ মেইন পকা ৰাস্তাটো 4 লাইন আহিছে আমাৰ দোকানখন ভাঙিবলগীয়া হৈছে আমাৰ দোকানৰ আধাটো গুচি গৈছে মানে দোকানৰ আধাটো গুচি গৈছে সেইকাৰণে এতিয়া আৰু ডেটটো আজি ডেটটো দিছে কাইলৈ ভাঙি দিব আজি একদম যিমান পাৰো স্পীড কামবোৰ আমি কৰিব লাগিব আৰু একদম মানে কি আগৰ যিখিনি জাপ চাপ আছিলে সকলোখিনি অতৰাব লাগিব আকৌ বেলেগকে বনাব লাগিব আকৌ পিছলে ৰুমটো বহাব লাগিব ধেই কাম কৰিব লাগিব তাকে বেয়াও লাগিছে যে 4 লাইন একদম কলিজাটো খাই দিছে আৰু ৰাস্তাটো লাগে মানুহৰ বিশেষ তাকে যাওঁচোন বলক এতিয়া দোকানখনলৈ দোকানত গৈ কিনে আমি কি কৰিব পাৰোঁ সকলোখিনি দেখাই যাম আৰু বস্তুৱে মানে নধৰা হৈ আছে মানে ক'ত থম বস্তু কি কৰিম সকলোখিনি একদম মানে একো মাথা মুণ্ড নোপোৱা হৈছে মানে তথাপি যাওঁ দোকানলৈ যাওঁ বাদ বাকি তাত দেখাইছোঁ দোকানখনত দেখাইছোঁ এতিয়া চলো দোকানখনলৈ গৈ আছোঁ এতিয়া দোকানখনলৈ যাওঁ এয়া বাইদেউ ওলাই ল'লে কেনেকুৱা লাগিছে দোকানখন ভঙা পা বেয়া লাগিছে বুলি কৈছে এতিয়া তাকে বাইদেউ মই দাদা আগত গ'ল দাদা আগত গৈ কিনে দোকানটো ৰাতিপুৱাই গৈ কিনে দোকানখনৰ কাম কৰি আছে এতিয়া আমি বাইদেউ মই একদম ধুনীয়াকৈ যাব ওলাইছোঁ যোৱাৰ আগতে আমাৰ নামঘৰত আশীৰ্বাদ এটা লৈ লওঁ সেৱা এটা লৈ লওঁ কৃষ্ণ দেই গ'লোঁ আৰু এয়া এইকেইডাল কেলৈ লৈছে দোকানৰ হেৰিত দিবলৈ অঁ বঢ়িয়া বাইকখন ৰেডি হৈ আছে এতিয়া যাওঁ বাদ বাকী তাত দেখুৱাই আছোঁ আপোনালোকক চাই থাকক ফাইনেলি আমি দোকানখন পাই গ'লোহি এতিয়া আমি দেখুৱাবলৈ বিচাৰিছোঁ মানুহে পূৰা কাম লাগি আছে দেখিছে ন এইফালে চব এইটো ভাঙি আছে দেখিছে ন এই মেইন চাপৰি এইটো এই দোকান ভাঙি আছে এইডাল কিন্তু চট হ'ব এডাল ডাইৰেক্ট লগাই থোৱা আগতে ৰুম নাছিলে এতিয়া ৰুমো হৈ গ'ল হেৰিছে নহয় এতিয়া আমি এইটো গুদাম হয় এই গুদামত পূৰা বস্তু থৈ দিয়া হৈছে দেখিছে নহয় এইবোৰ গুদাম মানে গুদামখনত চব বস্তু থৈ দিয়া হৈছে মানে কাৰণ সেই দোকানখন এইবোৰ পূৰা ৰেক চেকবোৰ আঁতৰাই আছে তাৰ ৰেক চেকবোৰ একদম ধুনীয়াকৈ সজাই লোৱাৰ পাছতে এইবোৰ বস্তুবোৰ জপা যাব তাত আৰু মানুহে পূৰা কাম লাগি আছে দেখিছে নহয় কিমান স্পীড এইবোৰ বনোৱা হৈছে মানে পাত্তা নাই মানে এইটো কালি বনাইছে তলতো সেই তলবোৰ কালি বনাইছে এইবোৰ এতিয়াও আছে এইবোৰ দেখিছে নহয় কালি বনাইছে চাটাৰখনো কালি লগাইছে এই চাটাৰখন দেখিছে চাটাৰখনো কালি লগাইছে আৰু এতিয়া বাদ বাকী আমি দেখুৱাইছোঁ চাই থাকক এয়া এতিয়া দোকানৰ কাম লাগি আছোঁ পূৰা এয়া ৱাৰ চাৰ খুলি মেলি আজৰি হৈছে দেখিছোঁ নহয় এয়া চি এম এ লাগি আছে এইফালে চব খোলা হ'ব আৰু এবাৰ চোৰ সোমাইছিলে আমাৰ দোকানত এবাৰ নহয় দুবাৰ চোৰ সোমাইছিলে এইফালেদি ভাঙি সোমাইছিলে দেখিছে একদম ওপৰে এইফালেদি সোমাইছিলে ভাঙি তাত এতিয়া এডোখৰ আকৌ ফিটিং কৰিব আৰু এতিয়া আমাৰ আগতে আছিলে জাপখন আছিলে আগতে এইডোখৰত জাপখন আছিলে আগতে ইয়াত এইডোখৰ জেগাত দেখিছে নহয় চিধা গেটৰ পৰা সোমাই পায় মানে জাপটো এখন আছিলে দেখিছে নহয় ইয়াত এতিয়া পকা ৰাস্তাত অহাৰ কাৰণে কিমান দূৰ চক ইয়াৰ পৰা গৈ 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 ইয়াত জাপ দিবলগীয়া হৈছে দেখিছে নহয় ইয়াত জাপ দিবলগীয়া হৈছে ইয়াত জাপ দিবৰ কাৰণে ইয়াত কালি পকাটো কৰিছে আৰু বাদ বাকী দেখুৱাই আছোঁ বহুত বস্তু সজাবলগীয়া আছে দুখ কৰি লাভ নাই বাইদেউ দেই দুখ কৰি লাভ নাই একো নাই দেখিছে নহয় সজাবলগীয়া বহুত আৰু বিভিন্ন ধৰণৰ বস্তু পাব যি বিচাৰিলেও ইয়াত পোৱা যায় এখন দোকানত আপোনালোকে চাওক একদম লেডিছৰ পৰা ধৰি জেণ্টছৰ পৰা ধৰি ইত্যাদি মুখত ঘঁহা কিবা কিবি ঢেৰ অগৰং বগৰং ঢেৰ কিবা কিবি পোৱা যায় আপোনাৰ বাচন বৰ্তন বা ইত্যাদি কৰি দেখিছেনে এফালৰ পৰা দেখুৱাই যাওঁ মই এতিয়া দেখিছেনে এইখিনি এনেকৈ আছে আৰু এইফালে এইখিনি আছে দেখিছে নহয় আৰু বহুত বস্তু ইয়াত থ'বলৈ আছে জেগা অকণো নাথাকে মানে বহুত ঢেৰ বস্তু আছে দেখিছে নহয় ইত্যাদি কৰি একেবাৰে এয়া আৰু এইফালে গৈ আগতে সেইকেইটাই ৰুম আছিলে এতিয়া এইটো ৰুম নতুনকৈ বনাবলগীয়া আছে আকৌ এই গুদামটো নতুনকৈ বনাবলগীয়া আছে দেখিছে নহয় গুদাম নতুনকৈ বনাবলগীয়া হৈছে এয়া দেখিছে নহয় গুদামটোৰ ভিতৰত বহুত বস্তু সোমাই আছে গোটেই বাকচে চাকচে চব ইয়াৰো ফ্ৰিজ এটা আছে দেখিছে নহয় আৰু বহুত বস্তু আছে মানে বহুত বস্তু এইটো একদম মানে বহুত স্পীড বনোৱা হৈছে মানে একদম কাৰণ আজিৰ ভিতৰত ভাঙিম বুলি কৈছে মানে আজি লাষ্ট আৰু আজিৰ ভিতৰত ভাঙিম বুলি কৈছে
তাকে উপায় নাই আৰু ৰাস্তা আহিছে এতিয়া ন আমিতো অঁতৰাবই লাগিব বাদ বাকী আৰু দেখুৱাই আছোঁ চাই থাকক দোকানখন কালি এইখিনি মই ফিটিং কৰিছোঁ এইখিনি মই ফিটিং কৰিছোঁ ওপৰত দেখিছোঁ নহয় আৰু দেখুৱাই আছোঁ এতিয়া এই ওপৰত পূৰা সজাব লাগিব বস্তুবোৰ তাত যিমানখিনি বস্তু আছে চব বস্তুবিলাক সজাব লাগিব দেখিছে নহয় ইয়াৰ মানে এখন দোকান মানে ৰেড বুলৰ পৰা ধৰি ইত্যাদি কৰি মানে সকলো বস্তু পোৱা যায় মানে বাদ বাকী আপোনালোকক দেখুৱাই আছোঁ চাই থাকক এতিয়া দেখিছে ৱাল চল ভাঙি আছে আৰু কাৰেণ্টৰ কাম কৰি আছে এয়া মালিকনী এয়া দোকানৰ মালিকনী কাৰেণ্টত এতিয়া দেখি নাই বেয়া লাগিছে আমাৰ দোকানৰ মালিকে আকৌ কালি সজালোঁ এইবোৰ পূৰা সজাবলগীয়া হৈছে এইবোৰ